গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু আজি মই মন্দিৰ যাম মানে তো মন্দিৰ যাম বুলি ভাবিছোঁ আজি কাৰণ শাওনৰ মাহটোত মানে মন্দিৰ তেনেকৈ যোৱা নহ'ল পূজা কৰিছোঁ মানে কিন্তু তেনেকৈ কৰাও হোৱা নাই তো ভাবিছোঁ আজি মন্দিৰ যাম আৰু কোনটো মন্দিৰ যাওঁ আপোনালোকক দেখাম মই যিখিনি পাৰোঁ ঠিক আছে আৰু আপোনালোকে চাই থাকিব ঠিক আছে মন্দিৰ যোৱাৰ আগতে মানে মোৰ এটা কাম আছে আৰু মানে মোৰ ডিউটি তেনেকৈ মই সদায় নকৰোঁ মানে মোৰ ভণ্টি কৰে তো আমাৰ এইটো আছে নহয় পোৱালিটো চাইছেনে এইটো অনু তাইকটো চায়ে থাকে ভিডিঅ' কিছুমানত দিওঁৱে মই তাইক মানে অলপ ফুৰাব লাগে খাই লৈছে নহয় এতিয়া তো অলপমান ফুৰাব লৈ আহিছোঁ তাক এতিয়া ফুৰাই কেনে আৰু যাওঁৱে আৰু এইখিনি আমাৰ চব গছ গছনিৰে ভৰা একদম মানে সেউজীয়া জেগাবিলাকত মানে বহুতখিনি ভাল লাগে হয়নে আৰু আজি মই কি মন্দিৰ যাম কৈ দিওঁ শিৱ মন্দিৰত যাম মানে তো মই দেখাম আপোনালোকক যিখিনি পাৰোঁ ঠিক আছে হে গাইজ গৈ আছোঁ মই মানে এতিয়া এইখিনি খোজকাঢ়ি গৈ আছোঁ আগত গাড়ী আছে গাড়ীত উঠিব পাৰিম আৰু দেখাই দেখিম মই আপোনালোকক কেনেকৈ কি কৰোঁ ক'ত যাওঁ মানে যিখিনি পাৰোঁ আৰু দেই ঠিক আছে আৰু আপোনালোকে চাই থাকিব গাইজ মই মন্দিৰ আহি পালোঁ আৰু ভিতৰলৈকে যাওঁ তো গাইজ মই যোনটো শিৱ মন্দিৰত গৈছোঁ মন্দিৰটোৰ নাম ভীমাশংকৰ বুলিও কয় আৰু মই মানে ছেকেণ্ড টাইম গ'লোঁ মই ফাৰ্ষ্টতে মানে মোৰ ফ্ৰেণ্ড এজনীৰ লগত গৈছিলোঁ আৰু আজি আহিলোঁ মানে তো বহুত ভাল লাগিছে মন্দিৰত এনেও যিকোনো মন্দিৰত গ'লেও মানে শান্তি লাগে আপোনাৰ যদি মনটো অশান্তি হৈও আছে তেনেহ'লে কিবা এটা মানে শান্তি লাগে আৰু বহুত ভাল লাগে মন্দিৰত গৈ চবে চাগে ভালে পায় আৰু গৈছেও চাগে বহুতে আৰু মোৰো যাব মন গ'ল তো ময়ো গ'লোঁ
চাই আপোনালোকে কেনে পাইছে মোক জনাব নাপাহৰিব মানে ইমান ভালকে ভিডিঅ'টো কৰা নহ'ল যিখিনি পাৰিছোঁ মই দেখাইছোঁ আপোনালোকক বাকি আপোনালোকে কেনে পায় মোক জনাব ঠিক আছে আৰু মোৰ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব ঠিক আছে লগতে ভাল পালে লাইক কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই তেনেহলে আজিলৈ এইখিনিতে শেষ কৰোঁ আৰু এটা কথা মোৰ আপোনাৰ ফেসবুক পেজ আছে সুস্মিতা বৰ্মন বুলি তাতে আপোনালোকে যাই কেনে ফলো কৰিব পাৰে লগতে ইনষ্টাগ্ৰামো আছে তাতেও আপুনি গৈ কেনে ফলো কৰি দিব পাৰিব ঠিক আছে মই লিংকটো দি দিছোঁ তলত তো আপোনালোকে গৈ কেনে ফলো কৰিব ঠিক আছে তো আজিলৈকে মই এইখিনিতে শেষ কৰিলোঁ দেন বাই বাই গাইজ